নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দৰ্শকসকল অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ একেলগে পাবলৈ আমাৰ চেনেলটো ফলো কৰি দিব তেন্তে আহক দৰ্শকসকল আজিৰ খবৰসমূহ আৰম্ভ কৰোঁ দৰ্শকসকল আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে জুন মাহত 12 দিন বেংক বন্ধ প্ৰয়োজনীয় কামবোৰ কৰি লওক সোনকালে জুন 2022 মাহত কেইবাদিনো বন্ধ থাকিব বেংকত কাম থাকিলে সেয়া সোনকালে কৰি লওক দৰ্শকসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ মাতৃৰ পিছত এইবাৰ কন্যা কোভিড-19ত আক্ৰান্ত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰা শুক্ৰবাৰে প্ৰিয়ংকাই জনায় তেওঁৰ মাতৃ তথা দলৰ প্ৰধান সোনিয়া গান্ধীৰ সংক্ৰমণৰ পিছত কোভিড-19 পজিটিভ হৈছে প্ৰিয়ংকা গান্ধীও মোৰ সাধাৰণ উপসৰ্গ আছে আৰু কোভিড-19 পজিটিভ সকলো নীতি নিয়ম অনুসৰি নিজ ঘৰতে কোৱাৰেণ্টাইনত আছোঁ যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক প্ৰয়োজনীয় সতৰ্কতা অৱলম্বন কৰাৰ বাবে অনুৰোধ জনাইছোঁ টুইট কৰিছে প্ৰিয়ংকাই দৰ্শকসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ কেন্দ্ৰীয় চৰকাৰৰ লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ বাবে এটা ভাল খবৰ তেওঁলোকে দেশৰ বৰ্ধিত মুদ্ৰাস্ফীতিৰ পৰা সকাহ পাব বুলি আশা কৰা হৈছে সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চৰকাৰে 1 জুলাইৰ পৰা 5% বৃদ্ধি কৰাৰ সম্ভাৱনা আছে দৰ্শকসকল আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ উত্তৰ পূবত প্ৰৱেশ কৰিছে দক্ষিণ পশ্চিম মৌচুমী বায়ু পৰৱৰ্তী 24 ঘণ্টাত অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ দৰ্শকসকল আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আকৌ এইবাৰ কেন্দ্ৰীয় চৰকাৰে দেশত কৰোনাৰ সম্পৰ্কে 5খন ৰাজ্যক নিৰ্দেশনা জাৰি কৰিছে এই ৰাজ্যসমূহত ঠায়ে ঠায়ে কৰোনাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহক সতৰ্ক হৈ থাকিবলৈ নিবিড়ভাৱে নিৰীক্ষণ কৰিবলৈ আৰু সকলো প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে তামিলনাডু কেৰালা তেলেংগানা মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক ৰাজ্যসমূহক কোভিড পৰীক্ষাৰ গতি বজাই ৰাখিবলৈ আৰু লগতে জিনম অনুক্ৰমৰ বাবে নমুনা প্ৰেৰণ কৰিবলৈ কৈছে দৰ্শকসকল আজিৰ খবৰ ইমানেই আছিল